হেল্ল' এভৰিৱান, ৰঙীন অসমত আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰত ভেজ অক্টোপাছ ফ্ৰাই লৈ আহিছোঁ। ভেজ অক্টোপাছ কেনেকৈনো বনাই চাওঁ আহোঁ ব'লক। ইয়াতে মই 3টা বেঙেনা লৈছোঁ আৰু ইয়াতে জলকীয়া, হালধি, ধনিয়া, জিৰা, নিমখ আৰু 2টা কণী। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতে মই বেঙেনাকেইটা চিলাই ল'ম। চাওকচোন, বেঙেনাকেইটা চিলোৱাৰ পিছত ইমান ভাল লাগিছে, তিহৰ নিচিনা লাগিছে। এনেকুৱা লাগিছে জানো চিলাইয়ে থাকোঁ। ইমান চিলাই ফ্ৰাই কৰিলেওনো কোনে খাব? বন্ধুসকল, ভালদৰে আপোনালোকে ভিডিঅ'টো চাব। ভালকৈ চুৰিৰে আপুনি ফালি ফালি ল'ব। বঢ়িয়াকৈ ভিডিঅ'টো মন কৰিব। ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই বেঙেনাখিনি ভালকৈ ধুই ল'ম। এতিয়া মই 2টা কণী ভাঙি ল'লোঁ। পৰিমাণ অনুযায়ী নিমখ দিলোঁ, হালধি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, জিৰা দিলোঁ, ধনিয়া দিলোঁ আৰু ভালকৈ মিহলাই ল'লোঁ। আৰু এখন প্লেটত মই বিস্কুট গুড়া কৰি ল'লোঁ। আৰু এখন প্লেটত ময়দা অলপ আৰু কৰ্ণফ্লাৱাৰ পাউডাৰ অলপ মই মিক্স কৰি ল'লোঁ। ঠাণ্ডা দিনত খাবলৈ কিন্তু বহুত টেষ্টি। এতিয়া মই গেছটো জ্বলাই ল'লোঁ। কেৰাহী গৰম হ'ব দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত ৰিফাইন তেল দিলোঁ গৰম হ'ব। ফালি থোৱা বেঙেনাখিনিত মই কণীখিনি সানি ল'লোঁ। ভালকৈ সানি লৈ মই কৰ্ণফ্লাৱাৰ পাউডাৰত ভালকৈ মিহলাই ল'লোঁ। কৰ্ণফ্লাৱাৰ পাউডাৰখিনি ভালদৰে মিহলাই লৈ আকৌ মই কণীত ভালদৰে বেঙেনাটো আকৌ মিহলাই ল'লোঁ। তাৰপিছত মই বিস্কুটৰ গুড়িত বেঙেনাটো ভালকৈ মিহলাই এতিয়া গৰম তেলত বেঙেনাটো ফ্ৰাই কৰিম। বিস্কুটৰ গুড়িত মিলাই কিনে ভালদৰে গৰম তেলত বেঙেনাখিনি এৰি দিলোঁ। চাওক, মোৰ বেঙেনা দি বনোৱা অক্টোপাছ ৰেডি হৈ গ'ল। মই ঘৰত বনাই টমেটো চচেৰে গৰমে গৰমে খাইছোঁ, বহুত টেষ্ট পাইছোঁ। বন্ধুসকল, ঘৰত বনাই এবাৰ খাই চাব, কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। থেংক ইউ ফ্ৰেণ্ড, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।